বন্ধু বান্ধৱীসকল, আজি গৰু বিহু। এই চ'ত মাহৰ সংক্ৰান্তিৰ দিনটিত অৰ্মিত সিদ্ধি যোগ আৰম্ভ হ'ব। এই দিনটিত মা দুৰ্গা ও মা লক্ষ্মীক সন্তুষ্ট কৰিব পাৰিলে আপুনি সকলো বাধা বিঘিনি ৰোগ ব্যাধি আদিৰ পৰা মুক্তি পাব পাৰে। সেয়েহে এই পবিত্ৰ দিনটিত মা দুৰ্গা ও মা লক্ষ্মীক অৱশ্যেই পূজা প্ৰাৰ্থনা কৰাটো উচিত। আৰু এই দিনটিত মা দুৰ্গা ও মা লক্ষ্মীৰ ফটো বা মূৰ্তি ঘৰলৈ অনাটো অত্যন্ত মংগল। ইয়াৰ পাছত পুৱা বা সন্ধ্যা সময়ত স্নান আদি কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি মা দুৰ্গা ও মা লক্ষ্মীৰ মূৰ্তি বা ফটোৰ ওচৰত এটি শুদ্ধ প্ৰদীপ প্ৰজ্বলিত কৰিব। লগতে পদুম ফুল নিবেদন কৰিব বা অপৰাজিতা ফুল নিবেদন কৰিব। কাৰণ পদুম ফুল আৰু অপৰাজিতা ফুল মা দুৰ্গা ও মা লক্ষ্মীৰ অত্যন্ত প্ৰিয় ফুল। গতিকে এই ফুল দি মা দুৰ্গা ও মা লক্ষ্মীক পূজা প্ৰাৰ্থনা কৰিলে মা দুৰ্গা অত্যন্ত সন্তুষ্ট হয় আৰু মা লক্ষ্মীও খুবেই সন্তুষ্ট হয়। ইয়াৰ পাছত 5টা ইলাচি অৰ্পণ কৰিব আৰু আপোনাৰ সকলো মনোকামনাৰ কথা জনাব। তাৰ পাছত সেই ইলাচিকেইটা খাই দিব। এনে কৰিলে আপোনাৰ সকলো মনোকামনাই শীঘ্ৰেই পূৰ্ণ হৈ যাব। লগতে এই দিনটিত ক্ষীৰ, কলা আঙুৰ, বেল এনে বস্তু খোৱাটো